মই প্ৰথমে আমাৰ সন্মানীয় আমাৰ দলৰ সভাপতি আৰু আমাৰ যিমান দলৰ বিষয়ববীয়া কৰ্মকৰ্তা বিশেষ কৰি আমাৰ মাজবাট সমষ্টিৰ যিমানখিনি আমাৰ দলৰ কৰ্মকৰ্তাসকল আছে সবকে মই বহুত বহুত ধন্যবাদ যাচিছোঁ। এইবাৰ সকলোৱে মোৰ ওপৰত বিশ্বাস কৰি পুনৰ তৃতীয়বাৰৰ কাৰণে মোক প্ৰাৰ্থিত্ব দিয়াৰ বাবে। আৰু মইতো এইবাৰ মানে যিখিনি মই সপোন দেখিছিলোঁ এইখিনি মই বাস্তৱত ৰূপায়িত কৰিম বুলি ভাবিছোঁ কিয়নো মই দুবাৰ ইতিমধ্যে মই বিধায়ক হৈছোঁ। প্ৰথমটো মই তেনেকুৱা সুযোগ পোৱা নাছিল ৰুলিং হ'লেও, আৰু দ্বিতীয়বাৰতো মই যিহেতু কি কয় সাহসীয় পক্ষত থাকিব নোৱাৰিলোঁ। এইবাৰ যিহেতু শেষ পৰ্যায়ৰ মন্ত্ৰিত্ব পাইছোঁ আৰু এইবাৰ জিকি যোৱাৰ পিছত একদম আশাবাদী মই মন্ত্ৰিত্ব পাম, তেতিয়াহ'লে যিখিনি মই সপোন দেখিছোঁ এইখিনি মই বাস্তৱত এইবাৰ দেখাব পাৰিম বুলি মোৰ এটা সপোন। শুনিছোঁ মই তেখেতক প্ৰাৰ্থিত্ব দিয়া বুলি শুনিছোঁ। তো ইলেকশ্যন ফেক্টৰ এইবিলাক ক'ব নাযাওঁ, মই যুঁজিম আৰু ভালকৈ যুঁজিম, কিন্তু বিশ্বাস আমি বহুত ভাল ভোটত জিকিম, বহুত ভাল ভোটত জিকিম। এইটো মই কোৱা কথা নহয়, সকলো ৰাইজে কৈছে এইবাৰ আমাৰ BPF দল হিচাপে মাজবাট সমষ্টিত আমি বহুত ভালকৈ জিকিম, এইটো কথা চবেই কৈছে। আৰু এইটো চিধা কথা, যিহেতু মাজবাট সমষ্টিত 3টা আমাৰ BTC সমষ্টি আছে, 3টাও যিহেতু BPFৰ MCLA আছে, চৰকাৰ আছে, BCDC আছে, চব আছে। তো আৰু যিখিনি আমাৰ 4টা মাহ গৈছে নতুন চৰকাৰৰ, এই 4 মাহত যথেষ্ট ছাকচেছফুলি BPFে কাম কৰি আছে। তাৰ কাৰণে ৰাইজে মানে BPFৰ প্ৰতি যথেষ্ট বিশ্বাস আছে। তো এইকাৰণে এইবাৰ আমাৰ মাজবাটবাসী ৰাইজে খুব উৎসাহেৰে এইবাৰ আমাক ভোট দিব। প্ৰতিদ্বন্দ্বিতা মূল বুলি ক'বলৈ কোৱা নাযায়, যিহেতু ইয়াত কি কয় জয় ভাৰত খেলিব, কংগ্ৰেছ খেলিব, তাৰপিছত UPPL খেলিব, তেখেতসকলকতো প্ৰায় সমানেই দেখা পাওঁ। তাৰ কাৰণে কাৰ লগত হ'ব এইটো কোৱা নাযায়। কোকৰাঝাৰত বাইদেউক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু বিশেষকৈ আন এটা সমষ্টিত এগৰাকী BTCৰ বনমন্ত্ৰী বনাম প্ৰাক্তন বনমন্ত্ৰী, সমষ্টিটো হ'ল এফালে ৰঞ্জিত বসুমতাৰী আৰু আনফালে পানীৰাম কি ওদালগুৰিতো যুঁজ। নাই, এইবাৰ আপোনালোকে যুঁজ হ'ব বুলি দেখা পাইছে, মইতো ভাবোঁ ইমানখিনি যুঁজ নহয়। এইবাৰ চাওক, মানে ৰঞ্জিত বসুমতাৰীটো চাওক যোৱাবাৰ 2টা চিটতো হাৰিছে, আৰু ইফালে আপুনি কোনটো ক'লে কি কয় ওদালগুৰি সমষ্টি একেই কথা না। ওদালগুৰি সমষ্টিত আমাৰ BTC সম্পূৰ্ণ আমাৰ দখলত আছে। তো যিমানে ইয়াত কি কয় আপচৰ নেতাই কওক কিবাই কওক, ইয়াত যে প্ৰতিনিধিত্ব হ'ব মই নাভাবোঁ, আৰু খুব সুন্দৰকৈ আমি জিকিম। যোৱাবাৰ আপোনাৰ BJPৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছিল, এইবাৰ কিন্তু BJP মিত্ৰ, ভোটৰ জয়ৰ ব্যৱধান বাঢ়িব নেকি? বাঢ়িব, যথেষ্ট বাঢ়িব, ডেফিনেটলি বাঢ়িব। এইটো BJP তো লাষ্ট ইলেকশ্যনত তেখেতসকল খেলা নাই ওদালগুৰিত বিশেষ কৰি, কিন্তু তাৰ আগৰবিলাকত চালে BJP যথেষ্ট ভোট পায়। এইখিনি ভোটটো ডেফিনেটলি আমাৰ লগত প্লাছ হ'ব, তেতিয়া ভোটৰ সংখ্যাটো বাঢ়িব। BPFৰ লগত BJP যিহেতু আছে, গতিকে মাজবাটৰ যিখিনি BJP কৰ্মী তেওঁলোক বহুত খঙত আছিল যে, কি ক'ব তেওঁলোকৰ যিহেতু NDAৰ অন্তৰ্ভুক্ত BPF দলক তেওঁলোকক আহ্বান জনাব নেকি ভোট দিবলৈ, যিসকল BJPৰ কৰ্মী ইয়াত আছে? নাই, এইটো দলৰ সিদ্ধান্ত। দলৰ যিহেতু সিদ্ধান্ত হৈছে, আমি এতিয়া NDA হিচাপে আছোঁ, এজন দুজন যিহেতু মানে প্ৰাৰ্থীত্ব আশাত আছিলে, তেখেতসকলে অলপ দুখ পাব। এইটো একেবাৰে বেয়া পোৱা বুলি নহয়, দুখ পাব, কিন্তু দলৰ সিদ্ধান্তটো চবেই মানি ল'ব লাগিব। তাৰ কাৰণে আমাৰ লক্ষ্য হ'ল এইবাৰ পুনৰ NDAৰ চৰকাৰ আনিব লাগে, তাৰ কাৰণে সকলোৱে থাকিব, একেলগে কাম কৰিব, একদম একেলগে প্ৰচাৰ চলাম আমি। কোনো আমাৰ মাজত কোনো ভুল বুজাবুজি নহয়।